সকলোকে কাতি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো। আজিৰ পৰাই প্ৰতিদিন সকলোকে আখি জনাম বিহু 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 আমাৰ বিহু তিনিটি কাতি বিহু কঙালী জনাওনো বন্তি। চাকিৰ পোহৰে সকলোৰে ঘৰত সকলোৰে জীৱনৰ অন্ধকাৰবোৰ নাশ কৰি পোহৰাই তুলিব সুশান্তি কৰি আনিব এইটোৱে আমাৰ। নমস্কাৰ, মই আজি উপস্থিত আছো আমাৰ পুৰণলপুৰা গাঁৱৰ যোগেন্দ্ৰ চন্দ্ৰ নাথৰ ঘৰত আৰু এনেকে আমাৰ যি কাতি বিহুৰ আজি উপলক্ষে এনেকে আকাশবন্তি জ্বলোৱা হ'ব আৰু খন্তেক সময় পিছতে আকাশবন্তি তোলা হ'ব আৰু আমাৰ গাঁৱৰ জীয়ৰী বোৱাৰীসকলে আহিছে খেতি পথাৰত চাকিবন্তি জ্বলাৰ উপৰিও আমাৰ স্কুল কলেজ মঠ মন্দিৰত চাকিবন্তি জ্বলাৰ উপৰিও আজি আকাশবন্তি জ্বলোৱা এনেকে কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। খুবেই ভাল লাগিছে আৰু খন্তেক সময় পিছতে নাম কীৰ্তন আৰম্ভ হ'ব আৰু তাৰ পিছতেই আমাৰ এই আকাশবন্তি জ্বলোৱা হ'ব আৰু এমাহ ধৰি প্ৰতিদিনে এনেকে আকাশবন্তি জ্বলোৱা হ'ব। খুব আৰু এনেকে এই যে আকাশবন্তি জ্বলোৱা দৃশ্য মই দেখুৱাই আছো। এনেকে আজিৰ পৰাই প্ৰতিদিনে এমাহ এনেকে এইটো আজি উঠাব আৰু কালি ৰাতিপুৱা নামাই আনিব আৰু দিনৰ ভাগত নামাত থাকিব আৰু সন্ধিয়াৰ ভাগত এনেকে আকৌ তেল চাকি দি পেলাই নাম কীৰ্তন গাই এইটো উঠোৱা হয়। এনেকে আজি পৰম্পৰা আমাৰ পুৰণলপুৰা গাঁৱৰ যোগেন্দ্ৰ চন্দ্ৰ নাথে ৰাখিছে, ধৰি ৰাখিছে। আমি বহুত বহুত ধন্যবাদ জনাইছো আটাক। আমাৰ মাজত উপস্থিত আছে আমাৰ পুৰবী মাও আৰু মাৰ পৰা আমি অলপ কিবা জানিব বিচাৰিম। মাও, আজি যি কাতি বিহু আমাৰ যি বিভিন্ন স্থানত চাকিবন্তি জ্বলোৱা হৈছে, কি ক'ব বিচাৰিছা? আচলতে আমাৰ যি তিনিটা বিহু আছে, বহাগ বিহু, কাতি বিহু আৰু মাঘ বিহু, তাৰে ভিতৰত আমাৰ এই কাতি বিহু অন্যতম। আৰু এই চাকিৰ পোহৰে সকলোৰে ঘৰত সকলোৰে জীৱনৰ অন্ধকাৰবোৰ নাশ কৰি পোহৰাই তুলিব সুশান্তি কৰি আনিব এইটোৱে আমাৰ বিশ্বাস। আৰু যি মানে খেতি পথাৰৰ যি লখিমীক আদৰাৰ পৰা এই চাকি গখিৰ পৰাই আমি মানে আদৰাৰ প্ৰস্তুতি চলাই আছো আৰু এই চাকি বন্তিয়ে আমাৰ জীৱনৰ দুখবোৰ নাশ কৰি সুখবোৰ কৰি আনক এয়ে আমি কামনা কৰো আৰু সকলোকে কাতি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো। ধন্যবাদ ধন্যবাদ। বিহু 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 আমাৰ বিহু তিনিটি কাতি বিহু কঙালী জনাওনো বন্তি চবে মিলি আমি এখন ৰম ঘৰে ঘৰে গৈ সকলোকে